বন্ধুসকল আজি আমাৰ ষ্টুডিঅ'ত উপস্থিত আছে আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া তেন্তে নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰথমতে আমি স্বাগতম জনাওঁ হয় নমস্কাৰ আপুনি আহক আপোনাৰ পৰিচয়টো মোদী মোদী এবাৰ ক'ব নোৱাৰে নেকি বাৰে ইকুবাৰ বাৰ আছে এবাৰ ক'লে মোদী ক'ত কি জৰুৰী নেকি বাৰে ক'ব লাগে নেকি একবাৰ ক'লেতো হৈ যায় না সরি প্রণাম সরি আপনার নাম তো আরো বার কওকচোন আমার দর্শকে আরো বার শুনিব আরো বার কওকচোন মোদী আপোনাক এবাৰ কৈছোৱেই বাৰে নক'ব একবাৰ এটা নাম কোৱাৰ তুমি মোদী বেলেগ নেকি তেন্তে আপুনি এবাৰে কওক না বাৰে ইটো কি বাৰে আপোনাৰ মানুহৰ প্ৰতি দয়া মৰম নোহোৱা হৈ গৈছে ন মোদী ডাঙৰীয়া আপোনাৰ মৰম দয়া বৰ নোহোৱা হৈ গৈছে সেই না মোদী ডাঙৰীয়া জি চাওঁ হৈছে নে আপুনি ঠিকেই আমাৰ ঘৰৰ মানুহক আমি ভোটেই দিম মই কাকো ভোটেই দিব নিদিওঁ আপুনি কি কৰিব ঘেণ্টাডাল কৰিব আমি ভোটেই নিদিওঁ আপোনাক কি কৰিব দাদাগিৰি মাতকাৰ আবে মোৰ খাইছোঁ মই লৈছোঁ মই কৰিমেই ভোট নিদিওঁ আপুনি কি কৰিব মোৰ ইচ্ছা মোৰ ভোট মই যাকে দিওঁ তাকে দিম আপোনাৰ কি কথা আছে আপোনাক ভোট নিদিওঁ আপুনি কি কৰিব আপুনি ডাঙৰীয়া क्या करोगे क्या बोलिए घर में घुस के मारेंगे सॉरी आप बहुत गुस्सा हो गए हम आपके बारे में और कुछ नहीं बोलेंगे कुछ नहीं कहेंगे आप प्लीज शांति से रहिए आपके बारे में कुछ गलत बात नहीं बोलेंगे आप प्लीज शांत रहिए এই ডাঙৰীয়া নালাগে দেই বুবেয়া কথা নামাৰিব সৰু লৰা মই ভিডিওটো ইমানটা সমাপ্ত কৰোঁ তেন্তে যদি ভিডিঅ ভাল লাগে লাইক কৰিব এণ্ড কমেণ্ট কৰিব এণ্ড শ্বেয়াৰ কৰিব আৰু যদি চেনেলটো নতুন হয় তেন্তে ছাবস্ক্ৰাইব কৰি দিব তেন্তে আহক আপোনালোকক মই একদম লাষ্ট ভিডিঅ'তে আপোনালোকক মই দেখুৱাই দিওঁ আমাৰ মোদী ডাঙৰীয়া কেনেকৈ ডিজে বজায় তেন্তে আহকচোন ভিডিঅ'তে মই বনালে হওক বাজোৰে ভিডিঅ'টো কেৱল হাঁহি উঠাৰ কাৰণে আপোনালোকে যাতে কোনোৱে গাত পাতি নলয় ৰষ্টিং মানেতো আপোনালোকে জানেই নাজানাসকলে নাজানে আৰু